নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা শিক্ষামূলক ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগত LP-UPৰ বাবে যি 9354টা পদৰ বিজ্ঞাপন ওলাইছিল, আজি প্ৰথম অস্থায়ী মেধা তালিকা ৰাতিৰ ভিতৰতে প্ৰকাশ পাব। তো আপোনালোকে অস্থায়ী মেধা তালিকাখন কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ আপোনাৰ নাম আছে নে নাই চেক কৰিব, লগতে আজি যিটো অফিচিয়েল ৱেবছাইটৰ জৰিয়তে যিটো অফিচিয়েল নটিফিকেশ্যন ওলাইছে তাৰ লগত সংগতি ৰাখি কিছুমান নটিফিকেশ্যনৰ কিছুমান জাননী বা কিছুমান নিৰ্দেশনা দিছে, এইখিনিৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে ডিৰ যিটো অফিচিয়েল ৱেবছাইট, ইয়াত গৈ আপোনালোকে কেনেকৈ আপোনালোকৰ মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ চাব, ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে যদি ডিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব। ঠিক তেনেকৈ আপোনালোকে অলপ তলফালে যাব লাগিব। তলফালে গ'লে ইয়াত আপোনাৰ দেখা পাব লেটেষ্ট বুলি এটা অপশ্যন। ইয়াত আপোনালোকে লেটেষ্ট বুলি এটা অপশ্যন দেখা পাব। এই লেটেষ্ট অপশ্যনৰ তলত নটিফিকেশ্যন পাব আপুনি। যেতিয়াই আপোনাৰ কি হয়, প্ৰথম মেধা অস্থায়ী তালিকা যেতিয়া প্ৰকাশ পাব ৰাতিৰ ভিতৰতে, আজি ৰাতিৰ ভিতৰত, তেতিয়া ইয়াত আপুনি অট'মেটিকেলি এটা লিংক এক্টিভেট হৈ যাব। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আহিলে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজত কি থাকিব, ডিষ্ট্ৰিক্ট ৱাইজত ইয়াত আপোনাৰ যি ছিলেক্টেড কেণ্ডিডেটৰ নাম থাকিব ইয়াত ডিষ্ট্ৰিক্ট ৱাইজত। এনেকৈ ইয়াত যিটো প্ৰথম এটা নটিচ পাইছে আপুনি, যে ইয়াত যিটো নটিচখন যিটো হৈছে, ইয়াত আপুনি হেৰি পাব, আপোনাৰ যিটো ছিলেক্টেড ডিষ্ট্ৰিক্ট ইয়াত পাব। মই দেখুৱাই আছোঁ madhyamik.assam.gov.in কেনেকৈ আপুনি চাইছিল। ঠিক তেনেকৈ এইটো গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিখিনি মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে, ঠিক তেনেকৈ ইয়াত আপুনি এনেকুৱা ধৰণৰ ডিৰ ৱেবছাইটৰ জৰিয়তে LP আৰু UPৰ আপোনাৰ মেৰিট লিষ্ট দেখা পাব। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজত ইয়াত PDF-খিনি দিয়া থাকিব। আপুনি PDF তাৰ পৰা ডাউনলোড কৰিব লাগিব। এইটো নাভাবিব যে এইটো ডিৰ ফালৰ পৰা, এইটো madhyamik.assam.gov.in যিটো অফিচিয়েল ৱেবছাইট, তাতে প্ৰকাশ পাইছে গ্ৰেজুৱেট টিচাৰৰখিনি। গতিকে এতিয়া আলোচনা কৰোঁ এই নটিফিকেশ্যনৰ মাজত কিছুমান নিৰ্দেশনা আহিছে সেইখিনি লৈ। আপোনালোকে গমেই পাইছে যে আজি ৰাতি মিডনাইটলৈকে ৰাতিলৈকে আজি ওলাই যাব মেৰিট লিষ্টখন। মেৰিট লিষ্ট ওলোৱাৰ লগে লগে আপোনালোকলৈ ভিডিঅ' এটা বনাম, আপোনালোকে কেনেকৈ চাব, বা অলৰেডি কৈ থলোঁ, আৰু লগতে আপোনালোকক জনাই থ'ম কেনেকৈ আপুনি চাব বা আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। ইয়াত যদি আপুনি কিছুমান নটিফিকেশ্যন চাই, প্ৰথম নটিফিকেশ্যন হিচাপত কৈছে যিহেতু কোনো ধৰণৰ এক নম্বৰত কৈছে যে কোনো ধৰণৰ কি হোৱা নাই, কোনো ধৰণৰ ফিজিকেল ভেৰিফিকেশ্যন হোৱা নাই। যদি ডকুমেণ্টছত কিবা খেলি মেলি থাকে বা কিবা ডকুমেণ্টছ দিয়াত ওলট পালট হয়, তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনখন যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে বা উইথড্ৰল হ'ব পাৰে। তাৰপিছত দ্বিতীয়টো কৈছে যে যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব, তেতিয়া প্ৰভিজনেল মেৰিট লিষ্ট কেঞ্চেল হৈ যাব অট'মেটিকেলি, আৰু ফাইনেল মেৰিট লিষ্টৰ বেচতহে আপোনাক কি কৰা হ'ব, এপইণ্ট কৰা হ'ব। আপোনাৰ নিযুক্তিখন ফাইনেল মেৰিট লিষ্টৰ ওপৰত দিয়া হ'ব, প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত দিয়া নহ'ব। ঠিক তেনেকৈ 3 নম্বৰটো এইটোৱে কৈছে যে এনি ক্লেইম ফৰ এপইণ্টমেণ্ট অন দ্য বেচিক প্ৰভিজনেল মেৰিট লিষ্ট উইল নট বি এণ্টাৰ্ড, যে কোনো ধৰণৰ এপইণ্ট দিয়া নহ'ব, ক্লেইম কৰিলেও ক্লেইম নহ'ব প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত। এইটো ফাইনেল মেৰিট লিষ্টৰ জৰিয়তেহে আপোনাক কি কৰা হ'ব, এপ্লাই কৰা বা এপইণ্ট কৰা হ'ব। আৰু 4 নম্বৰত কৈছে যে উইথহেল্ড হৈ থকাৰ কাৰণে যিখিনি ফিজিকেল ভেৰিফিকেশ্যন হ'ব, ইয়াত তাৰিখটো উল্লেখ কৰি দিছে ভেৰিফিকেশ্যনৰ কাৰণে 23 পৰা 23লৈকে আপুনি ফিজিকেল ভেৰিফিকেশ্যন হ'ব লাগিব। এতিয়া উইথড্ৰল হোৱাৰ কাৰণ, যে উইথড্ৰল বিভিন্ন কাৰণত হ'ব পাৰে। আপোনাৰ ডকুমেণ্টছ খেলি মেলি হ'লে বা ক'ৰবাত নামৰ ওলট পালট হ'লে, ধৰি লৈছোঁ চাৰ্টিফিকেটত এটা নাম হৈ আছে, আপুনি এডমিটত এটা হৈ আছে, ঠিক তেনেকৈ আপোনাৰ উইথড্ৰল হ'ব পাৰে। উইথড্ৰল হোৱাটো কিছুমান ক্ষেত্ৰত, আৰু বেচিকেলি আৰু নামৰ ক্ষেত্ৰত বা দেউতাকৰ নামৰ ক্ষেত্ৰত যদি এটা আখৰৰ ওলট পালট হয়, ধৰি লৈছোঁ আপোনাৰ ডকুমেণ্টছত ঠিকে আছে, কিন্তু আপুনি অনলাইন কৰোঁতে কি হৈ গৈছে, ক'ৰবাত এটা আখৰ উল্টা পাল্টা হৈছিল, কিন্তু এতিয়ালৈকে আপুনি কাৰেকশ্যন কৰা নাই। তো সেইখিনিতে এনেকুৱা কাৰণত কি হ'ব পাৰে, উইথড্ৰল হ'ব পাৰে। তেতিয়াহ'লে উইথড্ৰল হ'লে আপোনালোকৰ কোনো চিন্তা বা কোনো ধৰণৰ হেৰি নহয়, আপুনি ফিজিকেলি ভেৰিফিকেশ্যনৰ জৰিয়তে এইখিনি ঠিক কৰি ল'ব পাৰিব। তাৰপিছত আপোনাৰ 5 নম্বৰ কৈছে যে ফিজিকেল ভেৰিফিকেশ্যনত উপস্থিত নাথাকিলে সেইটো অট'মেটিকেলি কি হৈ যাব, আপোনাৰ যিটো একনলেজমেণ্ট বা আপোনাৰ যিটো এপ্লিকেশ্যন, সেইটো কেঞ্চেল হৈ যাব। আৰু 6 নম্বৰত তাৰ হেৰিত কৈছে এইটো আপোনাৰ যিটো চেল আছে, ৰিডিউচেল, এইটো আপুনি কি কৰিব পাৰিব, এইটো ক্লেইম বা ইয়াত আপুনি বিভিন্নজনৰ অভিযোগ দিব পাৰিব মেৰিট লিষ্টৰ ওপৰত। তো এনেকৈ আপুনি কি কৰিব লাগিব, মেৰিট লিষ্ট কেনেকৈ চাব মই অলৰেডি কৈ থলোঁ, আৰু লগতে উইথড্ৰল যদি হয় আপোনাৰ এইটো চাব। আৰু প্ৰথম মেৰিট লিষ্টত যিখিনি নাম অন্তৰ্ভুক্ত হ'ব বা ছেকেণ্ড মেৰিট লিষ্টৰটো, এইটো আপোনালোকলৈ চিন্তাৰ ইমান বিষয় নহয়, কাৰণ প্ৰথম
অস্থায়ী মেধা তালিকাত বহুতোৰ নাম অন্তৰ্ভুক্ত নহ'ব কিয়নো প্ৰথম অলপ কাট অফটো হাই ধৰণৰ দেখা যাব আৰু লাহে লাহে কি হৈ যাব কাট অফৰ সংখ্যা কমি আহিব কিয়নো প্ৰথমত এটা কেণ্ডিডেটত তিনিটা দুটা ডিষ্ট্ৰিক্টত অলৰেডি নাম সোমাব আৰু যেতিয়া তেওঁলোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আৰু পিছলৈ কাট অফৰ সংখ্যাটো কমি আহিব গতিকে যিখিনি নাম অন্তৰ্ভুক্ত নহ'ব এইখিনি কোনো ধৰণৰ তেনেকুৱা চিন্তাৰ বিষয় নহয় ছেকেণ্ড মেৰিট লিষ্টত বা থাৰ্ড মেৰিট লিষ্টত ওলাই আহিব তেওঁলোকৰ নাম তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এইটো বিষয়ৰ ওপৰত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় নিশ্চয় এটা লাইক কৰিব আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব ধন্যবাদ